हेलो एवरीवन की खबर जेहेतु आज आमार एनिभार्सारी এইভাবে মানুহটোৱে ক'লে ব'লা আজি অলপমান বাহিৰত ওলাই খাই আহোঁগে তাৰ পিছতে আমি ওলাই গ'লো হোটেলৰ সন্ধানত কৰবাত ভাল ধাবা পাওঁ নেকি বুলি আৰু তিনচুকীয়া গুইজান ৰোডত আছে এখন কৃষ্ণা ধাবা ইয়াতে ভাবিলো সোমাই পিনি দুপৰীয়া সাজ খাওঁ বুলি আৰু ইয়াত কি ধুনীয়াকৈ চকচোন পিতলৰ জাৰ বাটি আৰু গ্লাছবোৰ ধুনীয়াকৈ সজাই থৈ দিছে আৰু আমি আহি বহাৰ পিছতে ইয়াত চাটনি নিমখ নেমু টেঙা ধুনীয়াকৈ দি থৈ গ'ল সেই গৰাকীয়ে আৰু এফালে মানুহজনে মেনু চাই আছে কি খাম বুলি অৰ্ডাৰ দিবলৈ এইখন হৈছে মেনু কাৰ্ড আমি পৰ্ক আৰু চিকেন অৰ্ডাৰ দিলোঁ লগতে ভেজ থালি এইখনে হৈছে ভেজ থালি ইয়াত দুবিধ দাইল আৰু লগতে কেইবাখনো নিৰামিষ ব্যঞ্জন দিছিলে মই গোটেইখিনি খাই শেষ কৰিবই নোৱাৰিলোঁ এফালে আকৌ বাইদেৱে লৈ আনিলে তিতা ভেকুৰী সালাড আৰু কিবা কিবি আদি কৰি আৰু এইখনে হৈছে সম্পূৰ্ণ থালিখন ইয়াত আলু ভাজি ভেন্দি ভাজি দুলপন ভাজি তিতা ভেকুৰী ভাজি লগতে টিকনি বৰুৱা ভাজি পৰা আদি কৰি প্ৰায় 15 বিধমান ব্যঞ্জন আছিলে আৰু ক'তোৱে মছলা ব্যৱহাৰ কৰা নাই সকলো ঘৰত বনোৱা নিচিনাকৈ বনাইছিলে খুব ভাল লাগিলে খাই আৰু এইফালে আহি গ'ল আমাৰ চিকেন অৰ্ডাৰ দিছিলোঁ চিকেন খাইও খুব ভাল লাগিলে লগতে পৰ্কখিনিও বহুত টেষ্টি আছিলে আৰু এতিয়া খাই বৈ এটাই মালিকে বিল পেমেন্ট কৰি আছে আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ